অসমতে ভুগনীয়া হল অসম আৰক্ষী টালিটোপোলা বান্ধি শিবিৰ এৰি পাইছেহি খেৰণী আৰক্ষী থানা এই দুৰ্দশা মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলং জিলা সীমান্তৱৰ্তী উমখিৰমি সীমান্ত উপআৰক্ষী চকী আৰক্ষী মহামায়া পৰিষদৰ ডকমকাত লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ পৰ্যালোচনা সভা অধিক সংখ্যক ভোট লাভ কৰা ভোটদান কেন্দ্ৰ 10,000 পুৰস্কাৰ আগন্তুক MLA MSC নিৰ্বাচনৰ অধিক ভোট লাভ কৰিব পৰা ভোটদান কেন্দ্ৰক দিয়া 1 লাখ টকা কামৰূপৰ কৃতি ছাত্ৰ চাৰ্লেব AI কাঠাৰক বিদ্যালয়সমূহৰ পৰিদৰ্শক গুৱাহাটীৰ পৰা সম্বৰ্ধনা কৃতি ছাত্ৰজনে লাভ কৰিছে সত্য ঘোষিত নীট পৰীক্ষাত 99.43% আৰু এইমছত 96.85% সৰ্বভাৰতীয় পৰ্যায়ত 44 ৰেংক নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ হয় অসমতে ভুগনীয়া হল অসম আৰক্ষী সীমান্ত অঞ্চলৰ নিৰাপত্তাৰ বাবে অসম আৰক্ষীয়ে স্থাপন কৰা উমখিৰমি সীমান্ত উপআৰক্ষী চকী আৰক্ষীসকল নিজৰে নিৰাপত্তাৰ সংকটত পৰি নিজৰ টালিটোপোলা বান্ধি শিবিৰ এৰি কোনোমতে গা বচাই পালেহি জিৰিকেন্টেং আৰক্ষী থানা যিসকল আৰক্ষীয়ে নিৰাপত্তাৰ দায়িত্বত কলিয়াপানী সদৃশ সীমান্ত উপআৰক্ষী চকীত আছিল গৈ সেই আৰক্ষী চকীত দেখিলেই আপোনালোকৰ চকু থৰ হৈ পৰিব চাহক আমাৰ এই প্ৰতিবেদন এইখনে মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ উমখিৰমি সীমান্ত উপআৰক্ষী চকী দৃশ্যাংশ প্ৰত্যক্ষ কৰি আপোনালোকে কওক এইখন আৰক্ষী বা উপআৰক্ষী চকী হ'ব পাৰেনে তাকো আছে সীমান্তৰ ৰাইজৰ নিৰাপত্তাৰ বাবে আমি কেইদিনমান আগৰ প্ৰতিবেদনতে লিখিছিলোঁ যে নিজৰে নিৰাপত্তা নথকা আৰক্ষীসকলে সীমান্ত এলেকাত ৰাইজৰ জানমালৰ নিৰাপত্তা কেনেকৈ দিব হয় আমাৰ আশংকা মতে দুৰ্যোগটো আহি পৰিল আৰক্ষীসকলৰ মূৰত ভাৰতত ব্ৰিটিছৰ শাসনকালত অপৰাধীসকলক পঠোৱা কলিয়াপানী যদি দেখা নাই তেন্তে এই সেই কলিয়াপানী বাহেৰে বেৰৰ দিয়া তিন পাতৰ এচলীয়া ঘৰটোতে এনেহেন উৎকট গৰমত থাকে ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীসকল না আছে খোৱা পানী না আছে বিজুলী ব্যৱস্থা 13 জুনত চুবুৰীয়া মেঘালয় সীমান্তৰ খাচিয়াৰ এটা বিৰাট দল আহি সীমান্ত এলেকাত সীমান্ত উপআৰক্ষী চকী বহুৱাব নোৱাৰিব বুলি ধমকি দিয়া টিনৰ চাল এফালৰ পৰা এৰুৱাবলৈ আৰম্ভ কৰে খাচিয়াৰ দুৰ্বৃত্ত দলটোৰ তুলনাত নগণ্য সংখ্যক আৰক্ষী দলটিয়ে দুৰ্বৃত্তৰ দলৰ কথা মতে কোনোমতে গা বচাই টালিটোপোলা বান্ধিলে আৰু আহি পালেহি জিৰিকেন্টেং আৰক্ষী থানা এই ঘটনাৰ পিছত অসম চৰকাৰে হয়তো এতিয়া ভাবিবলৈ সময় আহি পৰিছে যে সীমান্ত এলেকাক লৈ গা এৰা দায়িত্ব পালন কৰিলে নহ'ব সীমান্ত এলেকাৰ ৰক্ষণাবেক্ষণৰ নামত চৰম হাস্যকৰ মনোভাৱেৰে দায়িত্ব পালন কৰা অসম চৰকাৰে এই ঘটনাৰ পিছত কি সিদ্ধান্ত ল'ব সেয়া অনাগত দিনতহে লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট কাট নিউজ এই সারা আচ্ছা আরে মানে বস্তুটো হল মানে ওপৰৰ মানে কেনসেল কৰালে হা এতিয়া মানে হেতে মানে ভালকে ডিসিশন হ'ব তাৰপিছত কিবা এটা হ'ব গতিকে এতিয়া মানে এই ঘৰটো ভাঙাব দিছে মানে হেৰিবিলাক খুলিব দিছে ওপৰৰ আহিছে অলপ আপোনালোকে প্ৰপাৰ ইনফৰমেশ্যন মেইন প্ৰব্লেম ইজ দেট না they should not be there. Because why? Because that you see that your people and their people are staying from long time, na? Yes, sir. If any occur can happen, who will be lost? You and they will be lost, na? Yes, sir. How will you not lost, na? Main problem is that we the local. লোকসভা নিৰ্বাচনৰ পিছত বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ জয়ৰ পিছত পৰিষদীয় সমষ্টিসমূহত সমষ্টিৰ জনপ্ৰতিনিধিয়ে দলীয় কৰ্মী তথা সমৰ্থকৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ দৰে মহামায়া পৰিষদ সমষ্টিটো বুধবাৰে অনুষ্ঠিত কৰা হয় পৰ্যালোচনা সভা
ডকমকাৰ লংকামটাৰণ প্ৰেক্ষাগৃহত চামেলাংশ ব্লক মণ্ডলৰ সভাপতি বাবু টিছৰ পৌৰোহিত্যত অনুষ্ঠিত এই পৰ্যালোচনা সভাত স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। 15 নং মহামায়া পৰিষদ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থীক অধিক সংখ্যক ভোটদান কৰাৰ বাবে সমষ্টিটো ভোটাৰ ৰাইজ তথা সমৰ্থক ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰে কাৰ্যবাহী সদস্য লুনচিং তেৰণে। লগতে এইবাৰ লোকসভা সমষ্টিত 31টা ভোটদান কেন্দ্ৰৰ ভিতৰত অধিক ভোটদান কৰা প্ৰথমটো ভোট কেন্দ্ৰ উত্তৰ বৰবিল লেফ্ট উইঙক নগদ 10,000 টকা পুৰস্কাৰ আগবঢ়োৱা হয়। দ্বিতীয় অধিক ভোট প্ৰদান কৰা ৰাইট উইঙক 5,000 আৰু তৃতীয় পুৰস্কাৰ হিচাপে 3,000 নগদ টকা আগবঢ়োৱা ডকমকা উচ্চতৰ মাধ্যমিক ভোট কেন্দ্ৰ। এইদৰে জিলাখনৰ উন্নয়ন তথা পৰিৱৰ্তনৰ সপক্ষত আগন্তুক MLA আৰু MSC নিৰ্বাচনত অধিক ভোট লাভ কৰা ভোটদান কেন্দ্ৰ পুৰস্কাৰ হিচাপে 1 লাখ টকা আগবঢ়োৱা হ'ব বুলি ভাষণত ব্যক্ত কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। উল্লেখ্য সভাত কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ উপৰিও VDC অধ্যক্ষ হাৰসিং ইংলেং, ডকমকা নগৰ সমিতিৰ অধ্যক্ষ বীৰেন সিং তেৰণ, বিজেপি ষ্টেট কাউন্সিলৰ অৰ্চন ৰংপি তথা প্ৰাক্তন VDC অধ্যক্ষ লংচিং টকপি প্ৰমুখ বহু বিশিষ্ট দলীয় কৰ্মী তথা সমৰ্থকসকল উপস্থিত থাকে। ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ। কামৰূপ জিলাৰ এগৰাকী কৃতি ছাত্ৰৰ সফলতাই সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে। ষ্টাৰলেপ AI কাঠাৰ নামৰ এইজন ছাত্ৰজনক কামৰূপৰ গুৱাহাটী বিদ্যালয়সমূহৰ পৰিদৰ্শকে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনায়। কামৰূপ জিলাৰ এগৰাকী কৃতি ছাত্ৰৰ সফলতাই সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে। ষ্টাৰলেপ AI কাঠাৰ নামৰ এই ছাত্ৰজনক কামৰূপৰ গুৱাহাটী বিদ্যালয় সমূহৰ পৰিদৰ্শকে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনায়। ষ্টাৰলেপ এইবাৰ সদ্য ঘোষিত নেট পৰীক্ষাত লাভ কৰিছে 99.43% আৰু এইমছ পৰীক্ষাত লাভ কৰিছে 96.83%। সৰ্বভাৰতীয় পৰ্যায়ত মেধাৱী ছাত্ৰ ষ্টাৰলেপ AI কাঠাৰৰ ৰেংক হৈছে 46 নম্বৰ। ছাত্ৰজনৰ উচ্চ শিক্ষাত লাভত শীৰ্ষত আৰোহণ কৰক। কাট নিউজৰ পৰিয়ালৰ তৰফৰ পৰা মেধাৱী ছাত্ৰজনলৈ কাৰ্বি আংলংবাসীৰ ৰাইজৰ হৈ থাকিল শুভকামনা। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংখাঙত 2017 চনতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৰংখাং লেম্পছৰ কাৰ্যালয়। যদিও 3 বছৰে নিৰ্মাণ কাৰ্যালয় ভৱনটো অৰ্ধ সমাপ্তি অৱস্থাতে পৰি ৰ'ল। খবৰ নাই এই ভৱন নিৰ্মাণৰ কাম হাতত লোৱা ঠিকাদাৰ আলাম খান অথবা বিভাগীয় কৰ্তৃপক্ষৰ। 2 বছৰে পৰি ৰোৱা এই অৰ্ধ সমাপ্তি ভৱনটিৰ নামত বিভাগীয় বিষয়া কৰ্মচাৰীৰে মিলি ভকত সমুদায় ধন হৰলুকি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে। 2 বছৰে এইদৰে আধৰুৱা অৱস্থাত পৰি আছে ৰংখাং লেম্পছৰ কাৰ্যালয়। সদ্য সমাপ্তি লোকসভা নিৰ্বাচনৰ নৱনিৰ্বাচিত সাংসদ তথা ৰংখাং জনপ্ৰতিনিধি আৰু কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হৰেণ সিংভিয়ে এটা সময়ত গৃহ সমষ্টি ৰংখাং সমষ্টি এলেকাধীন আৰু ডংকামকাং নগৰ সমিতিৰ 2 নং ৱাৰ্ডত অৱস্থিত এই অৰ্ধ সমাপ্তি লেম্পছৰ কাৰ্যালয় ভৱন। পৰিৱৰ্তন তথা বিকাশৰ কথা কোৱা বিজেপি চৰকাৰে বৃহত্তৰ ৰংখাং ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা এই ভৱন এইদৰে পেলাই থৈছে কিয়? ঠিকাদাৰ আলাম খানক মাতি আনি আধৰুৱা কাম শেষ কৰিব পৰা নাই কিয়? এনে অন্তহীন প্ৰশ্নৰ উত্তৰ বিচাৰি স্থানীয় ৰাইজে দুৰ্নীতিৰ গোন্ধ পাইছে। স্থানীয় ৰাইজৰ মতামত বিভাগীয় কৰ্তৃপক্ষ বিষয়া তথা কৰ্মচাৰীয়ে মিলি ভকত এই ভৱন নিৰ্মাণৰ নামত নিৰ্ধাৰিত কৰা সমুদায় ধন হৰলুকি হৈছে, যাৰ বাবে এইদৰে পেলাই থৈছে নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈ। তথাপি ৰাইজৰ কাম কৰা সুবিধাৰ বাবে লেম্পছৰ কাৰ্যালয় শীঘ্ৰে সম্পূৰ্ণ হৈ উঠাটো কামনা কৰিছে ৰংখাং লেম্পছৰ বিষয়া কৰ্মচাৰীসকলেও। ডংকামকামৰ পৰা কেলভিন তাৰাঙৰ ৰিপৰ্ট কাট নিউজ।
সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88 008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্জ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্জ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্জ ৱাটাৰ Assamese outlet brings you an amazing items for your kitchen and dining like Hawkins, flasks, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Assamese outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ পাতৰি মজিয়াত হামৰেন পৰিষদ সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয় সৰ্বমুঠ ৭৭ জন ছাত্ৰ-ছাত্ৰী ৫২ জনে মাটিত বহি সদায় পাঠদান লয় কাৰণ এইকেইজন ছাত্ৰ-ছাত্ৰীৰ বাবে নাই ডেস্ক বেঞ্চ ইফালে চৰকাৰে প্ৰাথমিক শিক্ষা ব্যৱস্থাত উন্নয়নৰ কথা কয় গুণগত শিক্ষাৰ কথা কয় কিন্তু ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষা আহৰণৰ ন্যূনতম সুবিধাও প্ৰদান কৰিব নোৱাৰে কাৰ্বি সাহিত্য পৰিষদৰ অধীনত থকা বিয়াগম প্ৰাথমিক শিক্ষা বিভাগে শিশুৰ শিক্ষা আহৰণৰ প্ৰাথমিক খোজতে চৰকাৰে চৰম হেতালি খেলা স্কুলখন ক'ত আছে জানিবলৈ চাহক আমাৰ কাৰ্ট নিউজৰ এই প্ৰতিবেদন এয়া চাওক পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই স্কুলখনৰ নাম হৈছে সমুপং প্ৰাথমিক বিদ্যালয় দুখীয়া ছাত্ৰ-ছাত্ৰী ঘৰত বহি পঢ়াৰ সুবিধাৰ বাবে আজি সোলাৰ লাইট বিতৰণ কৰে চৰকাৰে চৰকাৰে যোগান ধৰা সোলাৰ লাইটসমূহ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীনা তেৰণ পি বৰ্মন আৰু স্কুল পৰিচালনা সমিতিৰ সভাপতি ৰাম সিং ৰংহাঙে পিছে সোলাৰ লাইট পালে কি হ'ল এইখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহিবলৈ নাই পৰ্যাপ্ত পৰিমাণৰ ডেস্ক আৰু বেঞ্চ ফলত ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মজিয়াতে বস্তা কট যিয়ে যি পাৰে পাৰি বহি শ্ৰেণীত শিক্ষাগুৰুসকলৰ পৰা এনে অৱস্থাতে পাঠদান লয় কিন্তু আমি জানিব পৰা মতে প্ৰতি বছৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনত থকা প্ৰাথমিক বিদ্যালয়সমূহৰ নামত ডেস্ক বেঞ্চৰ নামত লক্ষ লক্ষ চৰকাৰী ধনৰ ব্যয়েৰে ডেস্ক বেঞ্চৰ যোগান ধৰে কিন্তু সেই ডেস্ক বেঞ্চবোৰ যায় কলৈ স্কুলখনৰ শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে জনোৱা মতে এইখন স্কুললৈ মধ্যাহ্ন আহাৰ খোৱাৰ নামত চৰকাৰে দিয়ে মাত্ৰ 11 জন ছাত্ৰ-ছাত্ৰীৰ হিচাপহেตั้งแต่ท่านดังในบางก็อันเหรอพี่เจ้าแก
Sandang bangke inuet nilinuet. Dex bench ke kontik an militar nam isitar long kapang ni hak. Lapuson la tar long pero sumar kang ninang ningkan ko an bagul. Mapiningan to na. Nili lada ken 2015 sila dak ng transfer kala so aku tenta tar long si kapang ni ko hak bangke. Lakadu we enrollment kon joke 77 la 77 ang bongpen der bench ke doke dex bench ke duke lain koira ko bagau sumaran chok ছাত্ৰ ছাত্ৰী এনৰলমেণ্ট মতেহে মধ্যাহ্ন ভোজনৰ বাবে খাদ্য সামগ্ৰী পঠোৱা নিয়ম বাকীখিনি আধা বাটতে হৰলুকি হৈ যায় নেকি ইয়াৰ উপৰিও স্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে খাবৰ বাবে নাই খোৱা পানীৰ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন ৰান্ধিবৰ বাবে নাই ৰান্ধনি শালো গৃহ চহৰ ডিফুতে মাহটোৰ অধিক দিন কটোৱা স্থানীয় জনপ্ৰতিনিধি মংগল সিং টিমুঙে নিজৰ সমষ্টি স্কুলখনৰ এই চৰম দুৰ্দশাৰ খবৰ গম পায়নে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগৰ সন্দৰ্ভত আত্মসহায়ক গোটসমূহৰ সদস্যসকলক 12 জনত লাংহিন পৰিষদীয় সমষ্টি ইটাগত জাইপঙত গাহৰি পালন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় জাইপঙৰ মডেল ইংলিছ স্কুলত প্ৰদান কৰা হয় এই প্ৰশিক্ষণ সঞ্চালক গোলক চন্দ্ৰ বৰুৱে প্ৰদান কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত ডক্টৰ ৰতন ৰংহাং ASRLMSৰ ব্লক মিছন মেনেজমেণ্ট ইউনিট লাংছ মেপি কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰি উন্নত প্ৰজাতিৰ গাহৰি কেনেকৈ পালন কৰিব লাগে কি খুৱাব লাগে বা ৰোগত আক্ৰান্ত হ'লে গাহৰি কি ধৰণৰ পথ্য বা ঔষধ খুৱাব লাগে ইত্যাদিৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়ে উল্লেখ্য এই প্ৰশিক্ষণমূলক কাৰ্যসূচীত জাইপং আত্মসহায়ক গোট ৰংপং আত্মসহায়ক গোট অবে চিংৰি আত্মসহায়ক গোট ৰুকাছেন আত্মসহায়ক গোট মঞ্জিৰ আত্মসহায়ক গোট মালিত আত্মসহায়ক গোটৰ প্ৰমুখ্য ভিন ভিন কমিটিৰ সদস্যসকলে উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰে মংগল ইংগী ৰিপৰ্ট কাট নিউজ উদ্দেশ্যটো হ'ল আমি গাঁৱে ভূঞে গৈ নিবনুৱা যিমান ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰাৰ পিছত চাকৰি বাকৰি পোৱা নাই তেওঁলোকৰ সংস্থাপনৰ কাৰণে আমি সেই ট্ৰেইনিংবিলাক আমি দিওঁ হাতে কামে আমি স্কিল কিছুমান নলেজবিলাক আমি দি দিওঁ তেওঁলোকে ঘৰত মানে সেই নলেজটো লৈ তেওঁলোকে নিজৰ কাৰণে কিবা এটা উপাৰ্জন যাতে কৰিব পাৰে কাৰণ আজিকালিতো চাকৰি আৰু নাপায় বিচাৰিলেও চাকৰি নাপায় এটা সময়ত পাব পাৰে না এইটো বেলেগ কথা কিন্তু আহক ই মানে ডাঙৰ ডিগ্ৰী লৈ আহিছে ঘৰত বহি থাকিলেতো নহ'ব আহক ইঞ্জিনিয়াৰিং পাছ কৰি আহিছে ইঞ্জিনিয়াৰিং কামটো গাঁৱতে আৰম্ভ কৰক ইলেক্ট্ৰিকেল কিবা এটা ৱায়াৰিঙৰ কাম কিবা এটা আৰম্ভ কৰক না কৰিব লাগে এইটো চাকৰি নাই বুলি এনেকুৱা বহি থাকিলে নহ'ব নিজৰ ঘৰটো নিজে ৱায়াৰিং কৰকচোন না এনেকুৱা ধৰণৰ আমি স্কিল ডেভেলপমেণ্টবিলাক আমি ট্ৰেইনিংবিলাকত দিয়া হয় কিয় পৰা স্পন্সৰ কৰিছে ছাৰ এইখিনি এইটো একচুৱেলি আমাৰ মানে মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে বস্তুবিলাক মানে কৰিছে ইষ্টাব্লিছ কৰিছে আৰু কৈছে কি প্ৰত্যেক ডিষ্ট্ৰিক্টত এটা এনেকুৱা ৰুৰেল ছেল্ফ ডেভেলপমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট হ'ব লাগে যাতে সেই গাঁৱত মানে সেই ডিষ্ট্ৰিক্টৰ নিবনুৱা ল'ৰা ছোৱালীবিলাক যাতে কিবা এটা সংস্থাপনটো পায় আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ